লাইন পাতিব লাগিব ময়ো লাইনত থিয় হৈছোঁ আৰু আগত টিকেট চেক কৰিছে কিমান টিকেট চেক কৰিব চেক কৰিয়ে আছে প্ৰতিখন গেটতে টিকেটে চেক কৰে এতিয়া গৈ আছোঁ লাহে লাহে আগবাঢ়ি গৈ আছোঁ পাছলৈ কি হয় চাই থাকিব পলথিঙৰ পৰা উলিয়াবলৈ কৈছে মোৰ টিকেটখন আৰু পলথিঙৰ পৰা উলিয়াই দিছোঁ এতিয়া টিকেট চেক কৰা হৈ গ'ল এতিয়া আহি বাছত উঠিছোঁ বাছত লৈ যাব বোলে ক'ত আছে জানো আমাৰ প্লেন বাছত উঠিলোঁ এতিয়া চাবলৈ আৰম্ভ চেষ্টা কৰিম আমি ইণ্ডিগত যাম ইণ্ডিগ আহি পালোহি ইণ্ডিগ প্লেন এইখন প্লেনতেই আমাক লৈ যাব গুৱাহাটীৰ পৰা দিল্লী যেন তেনকৈ সোমালোহি সোমাই আহিছোঁ লাহে লাহেকৈ সোমাই গৈ আছোঁ আমাৰ মেডাম আছে গেটত আৰু এতিয়া চিট বিচাৰিব লাগিব চিট বিচাৰি আছোঁ চিট নাম্বাৰ বিচাৰিছোঁ এই যোৱাহে যোৱা ৰৈ আছে আগত মোৰ চিট বিচাৰি পালোঁ আৰু চিটত বহিলোঁ অলৰেডি বোলে চব সকলোৱে চিট বিচৰাত ব্যস্ত আৰু লাহে লাহেকৈ যাবলৈ ধৰিছে গৈ আছোঁ মোবাইল ছুইচ অফ নহ'লে বা ফ্লাই মোড মাৰিবলৈ কৈছে মই অলৰেডি ফ্লাই মোড মাৰি থৈছোঁ আৰু এতিয়া যাত্ৰা আৰম্ভ উৰা মাৰিব এতিয়া
মোৰ সৌভাগ্য যে মই মোৰ চিটৰ নাম্বাৰ খিৰিকীৰ কাষত থাকিল। আপোনালোকক সকলো দেখা যাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। উৰা মাৰিলে অ' বুকুখন চিম কৰি অহা যেন লাগিলে। গৈ আছোঁ। প্ৰথমবাৰ উঠিছোঁতো অলপ ভয় লাগিবই দিয়কচোন। গৈ আছোঁ, যিমান পাৰোঁ ওপৰলৈ গৈ আছোঁ। এইফালে চাওক না, কি সুন্দৰ, কিবা এটা ভাল লাগি যোৱা এটা পৰিৱেশ। ওপৰৰ পৰা চালে কেনেকুৱা লাগে চাওক। কাণখন দেখোন কিবা হৈ যোৱা যেন লাগিছে, ইমানেই গুমগুমনি, কাণৰ জালি ফাটো ফাটো অৱস্থা। এইফালে ডাৱৰ চক না, ডাৱৰ চক। বাপৰে, আৰে ক'ত আছো? মই ক'ত আছো? ৱাও, ডাৱৰৰ মাজে মাজে। চক, ডাৱৰ চক। ডাৱৰবোৰে প্লেনখনক আঘাত কৰিছে আৰু সেই আঘাতৰ ফলত প্লেনখন অকণমান কঁপিব ধৰিছিলে। অলপ ভয় লাগিছিলে বাৰু, পুৰা প্লেনখন হিলি গৈছিলে। এয়া দিল্লী টাউন, দিল্লী গৈছে, দিল্লী। দিল্লীত পালোহি আৰু দিল্লীখন ওপৰৰ পৰা চাওকচোন কেনেকুৱা লাগিছে। এইবোৰ পোকৰ দৰে, কি মানে এইবোৰ, বাপৰে, ঘৰে নে আন কিবাই নে। যিমান দূৰলৈকে দেখিছোঁ সিমান দূৰলৈকে দেখোন ঘৰেই ঘৰ, ঘৰেই ঘৰ। এইখন দিল্লীৰ মাজে মাজে বৈ আহিছে এখন নদী।
লাহে লাহে তললৈ নামি আহিছোঁ আৰু তলৰ পৰা সেইফালে ঘৰবোৰ চাওকচোন। আৰু আহি আহি পালোহি দিল্লী এয়াৰপৰ্ট। এতিয়া অকণ সাৱধান হ'ব লাগিব। বাপৰে চক চক, এই ঘৰবোৰলৈ চক, ঘৰবোৰ চক। আৰু আহি পালোহি দিল্লী এয়াৰপৰ্ট। ফিল্ডত পৰিলোঁ। এইকেইখন দঙাই দিলে, বেগ মাৰিছে নেকি, বেয়া আৰু চলাইছে। দিল্লী এয়াৰপৰ্ট ভালকৈ ধৰি ৰাখিছোঁ, মই নিজকে কণ্ট্ৰল কৰি ৰাখিছোঁ। প্লেনখন উৰাৰ সময়ত আৰু পৰাৰ সময়ত অকণমান সাৱধান হ'লে ভাল হয়। দিল্লী এয়াৰপৰ্ট চক না, বহুতেই ডাঙৰ। গুৱাহাটী এয়াৰপৰ্টতকৈ বহুতেই ডাঙৰ দিল্লী এয়াৰপৰ্ট। আহি পালোহি। বাছ এতিয়া কেমেৰা বন্ধ।